সাবস্ক্রাইব কৰক এছামিজ নলেজ চেনেলটি আৰু নোটিফিকেশ্যনসমূহ পোনপ্ৰথমতে পাবলৈ কাষতে থকা বেল আইকনটো ক্লিক কৰি অল অপশ্যনত সিলেক্ট কৰি ল'ব আৰু লগতে ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰিব। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই পুলকেশ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ এই চেনেলত। আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভাল। বন্ধু বান্ধৱীসকল, আজি যিহেতু ৰাখি বন্ধন, সেয়ে মই আপোনালোকৰ ওচৰত ৰাখি বন্ধনৰ কিছু বিষয় জনাবলৈ ওলাইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু শেষত আপোনালোকে ভিডিঅ'টো কেনে পায় কমেণ্টত জনাবলৈ নাপাহৰিব। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাখি বন্ধন। ৰাখি বন্ধন হ'ল ভাৰতৰ এটা উৎসৱ। এই উৎসৱটি হিন্দু, জৈন, শিখ আদি সকলোৱে পালন কৰে। হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয় এই উৎসৱটি। হিন্দী ভাষাত ইয়াক ৰক্ষা বন্ধন বুলি নামকৰণ কৰা হয়। এই পবিত্ৰ দিনটোত বায়েকে অথবা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখি বান্ধি দিয়ে। এই ৰাখিডালতেই লুকাই থাকে ভনীয়েক অথবা বায়েক ভনীৰ মৰম, স্নেহ, ভালপোৱা আৰু ভায়েক বা ককায়েকৰ প্ৰতি থকা মংগল কামনা। লগতে লুকাই থাকে ককায়েকে নিজৰ ভনীগৰাকী বা বায়েকক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি। সেয়ে ককায়েক বা ভায়েকজনৰ বায়েক বা ভনীয়েকজনীৰ প্ৰতি গুৰুত্ব অতি প্ৰয়োজনীয়। এতিয়া আলোচনা কৰিবলৈ ওলাইছোঁ ৰাখি বন্ধনৰ ইতিহাস। এই ৰাখি বন্ধন উৎসৱটি কেতিয়াৰ পৰা আৰম্ভ হ'ল এই কথা কোনেও সঠিককৈ ক'ব পৰা নাই। পুৰণি এটা আখ্যান মতে দানৱ আৰু দেৱতাৰ যুদ্ধত যেতিয়া দেৱতাসকল দুৰ্বলৰ দৰে অনুভৱ কৰিছিল, তেতিয়া দেৱতাৰ ৰজা ইন্দ্ৰদেৱ বৃহস্পতিৰ কাষ চাপিছিল। বৃহস্পতিৰ আগত কোৱা সকলো কথা ইন্দ্ৰৰ পত্নীয়ে শুনি আছিল আৰু তাই ৰেচমৰ সূতা এডালত কিছু মন্ত্ৰ শক্তিৰে পবিত্ৰ কৰি ইন্দ্ৰৰ হাতত বান্ধি দিছিল। সংযোগক্ৰমে সেইদিনা শাওণ মাহৰ পূৰ্ণিমা তিথি আছিল আৰু কিছু মানুহৰ বিশ্বাস যে তেতিয়াৰ পৰাই ৰাখি বন্ধন উৎসৱটি প্ৰচলিত হৈ আহিছে। মহাভাৰতত প্ৰবাদ আছে যে কোনো এখন যুদ্ধত শ্ৰীকৃষ্ণই যেতিয়া আঘাতপ্ৰাপ্ত হৈছিল, তেতিয়া পাণ্ডৱৰ স্ত্ৰী দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ আঁচলখন ফালি শ্ৰীকৃষ্ণৰ আঘাতপ্ৰাপ্ত ঠাইডোখৰত বান্ধি দিছিল। এই কাৰ্যটো দেখি শ্ৰীকৃষ্ণই অভিভূত হৈ পৰে। তাৰ বহু বছৰৰ পূৰ্বে কৌৰৱৰ লগত পাশা খেলত পৰাজিত হোৱাত দ্ৰৌপদীক কৌৰৱৰ ৰাজসভাত অপমান কৰে আৰু বস্ত্ৰহৰণ কৰে। কিন্তু পাছত শ্ৰীকৃষ্ণই দ্ৰৌপদীৰ সন্মান ৰক্ষা কৰিবৰ বাবে নিজ মায়াৰে তেওঁক বস্ত্ৰদান কৰিছিল। কিছু লোকৰ মতে এইদৰেই ৰাখি বন্ধন প্ৰচলন হ'ল। বলি আৰু লক্ষ্মী দেৱী। আন এটি গল্পৰ মতে দৈত্যৰাজ বলি বিষ্ণুৰ ভক্ত আছিল। বিষ্ণুৱে বৈকুণ্ঠ এৰি বলিৰ ৰাজ্য ৰক্ষা কৰিবলৈ আহে। বিষ্ণুৰ স্ত্ৰী লক্ষ্মী দেৱীয়ে স্বামীক পুনৰ ঘূৰাই নিবৰ বাবে এজনী সাধাৰণ মহিলাৰ ৰূপ ধৰে। লক্ষ্মী দেৱীয়ে বলিক কয় যে যোৱা বহুদিনৰ পৰা তেওঁৰ স্বামী নিৰুদ্দেশ হৈ আছে। তেওঁ যেতিয়ালৈকে স্বামীক বিচাৰি নাপায় তেতিয়ালৈকে যাতে বলিয়ে তেওঁৰ ঘৰত এই দুখীয়া মহিলাগৰাকীক থাকিবলৈ দিয়ে। বালি ৰজাই ছদ্মবেগী লক্ষ্মী দেৱীক আশ্ৰয় দিবলৈ ৰাজি হ'ল। শাওণ মাহৰ পূৰ্ণিমা উৎসৱত লক্ষ্মী দেৱীয়ে বলি ৰজাৰ হাতত ৰাখি বান্ধি দিয়ে। সাধাৰণ মহিলাগৰাকীয়ে বলি ৰজাৰ হাতত ৰাখি বন্ধাৰ কাৰণ সোধোতে লক্ষ্মী দেৱীয়ে নিজৰ আত্মপৰিচয় দিলে আৰু সকলো কথা বলি ৰজাৰ আগত বিৱৰি ক'লে। তেওঁৰ চতুৰালিত মুগ্ধ হৈ বলি ৰজাই বিষ্ণুক বৈকুণ্ঠলৈ যাবলৈ অনুৰোধ জনায়। বহু লোকৰ মতে সেইকাৰণেও ৰাখি বন্ধন পালন কৰা হয়। ঐতিহাসিক প্ৰসংগ অনুসৰি ৰাণী কৰ্ণৱতী আৰু সম্ৰাট হুমায়ুন ৰাজপুতসকল যেতিয়া যুদ্ধৰ বাবে ওলায়, তেতিয়া তেওঁলোকৰ স্ত্ৰীয়ে যুঁজাৰুসকলৰ মূৰত তিলক লগাইছিল আৰু হাতত ৰেচমৰ সূতা এডাল বান্ধি দিছিল। তেওঁলোকে এই সূতাডালক বিশ্বাস কৰিছিল যে এই সূতাডালেই তেওঁলোকৰ স্বামীক বিজয়ীৰ লগতে যুদ্ধৰ পৰা জীৱিত ৰূপত ঘৰলৈ আনিব। এটা জনপ্ৰিয় গল্প অনুযায়ী চিত্ৰৰ ৰাণী কৰ্ণৱতীয়ে 1535 খ্ৰীষ্টাব্দত গুজৰাটৰ ৰজা চুলতান বাহাদুৰ শ্বাহে চিত্ৰৰ আক্ৰমণ কৰিলে। বিধৱা ৰাণী কৰ্ণৱতীয়ে অসহায় বোধ কৰিলে
আৰু মোগল সম্ৰাট হুমায়ুনলৈ এডাল ৰাখি পঠাই দিয়ে আৰু তাইক সহায় কৰিবলৈ প্ৰাৰ্থনা কৰে। ৰাণী কৰ্ণৱতীৰ ৰাখিত অভিভূত হৈ হুমায়ুনে চিত্তৰ ৰক্ষাৰ অৰ্থে তেওঁৰ সৈন্য প্ৰেৰণ কৰে। হুমায়ুনৰ সৈন্যই চিত্তৰ ৰক্ষা কৰি দিয়ে। মহামতি আলেকজেণ্ডাৰ আৰু পুৰু ৰজা। এই কিংবদন্তি অনুযায়ী 326 খ্ৰীষ্টপূৰ্বত মহামতি আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিলে। আলেকজেণ্ডাৰৰ স্ত্ৰীয়ে পুৰু ৰজালৈ এডাল সূতা পঠিয়াই আৰু তেওঁক অনুৰোধ জনায় যে আলেকজেণ্ডাৰৰ যেন ক্ষতি নকৰে। আৰু পুৰু ৰজাই হাতত বন্ধা ৰাখিডালক সন্মান কৰি আলেকজেণ্ডাৰক জীৱনদান দিলে। কোনো কোনো লোকৰ এই বিশ্বাস অনুসৰিয়েই তেতিয়াৰ পৰাই এই ৰাখি বন্ধন উৎসৱটি প্ৰচলন হৈ আহিছে। প্ৰিয় বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিল ৰাখি বন্ধনৰ বিষয়ে কিছু কথা। ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিছে। প্লিজ এটা লাইক কৰি দিব। লগতে মোৰ চেনেলত যদিহে নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'সমূহ পোনপ্ৰথমতে পাই থাকিবলৈ কাষৰ বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনত ছিলেক্ট কৰি ল'ব। নতুন ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।